নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে স্পৰ্টছ সাগা আসাম পেৰিছ অলিম্পিক 2024ত ভাৰতৰ হৈ প্ৰথম পদক অৰ্জন কৰা শুটাৰ মনু ভাকৰে অলিম্পিকৰ চতুৰ্থ দিনাও পুনৰ সৌৰভজোৎ সিঙৰ সৈতে জুটি বান্ধি 10 মিটাৰ এয়াৰ পিষ্টল মিক্স টিম ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হৈছে যাৰ বাবে বৰ্তমানলৈকে ভাৰতে এইবাৰৰ অলিম্পিকত দুটাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে প্ৰথমটো ভাৰতীয় শুটাৰ মনু ভাকৰে 10 মিটাৰ এয়াৰ পিষ্টলত ব্ৰঞ্জৰ পদক লাভ কৰিছিল আৰু অলিম্পিকৰ ইতিহাসত শুটিংত পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা হিচাপে অভিলেখ সৃষ্টি কৰিছিল তাৰ এদিন পাছতে এবাৰ সৌৰভজোৎ সিঙৰ সৈতে 10 মিটাৰ এয়াৰ পিষ্টল মিক্স টিম ইভেণ্টত পুনৰ ভাৰতৰ বাবে পদক অৰ্জন কৰি দেশবাসীক গৌৰৱান্বিত কৰিছে ভাৰতীয় শুটাৰ মনু ভাকৰ আৰু সৌৰভজোৎ সিঙে 10 মিটাৰ এয়াৰ পিষ্টল মিক্স টিম ইভেণ্টত ওহিয়া জিন আৰু লি ৱন হকক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক নিশ্চিত কৰে প্ৰিয় দৰ্শক চলিত পেৰিছ অলিম্পিকত মনু ভাকৰে ব্যক্তিগত আৰু দলীয় শাখাত দুইটাতে পদক অৰ্জন কৰি ভাৰতক সুন্দৰ আৰম্ভণি দিছে ধন্যবাদ